মাই চেনেল শুভালক্ষ্মী ব্লগ। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হে বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে পৃথিৱীৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো কি? আজি কম মই পৃথিৱীৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো কি। তেনেহ'লে বলক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই বলক। পৃথিৱীৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে আপোনাৰ সপোন, অৰ্থাৎ ইয়'ৰ ড্ৰিমছ। আপোনাৰ যি লক্ষ্য আছে, সপোন আছে, তাক পূৰণ কৰিবলৈ পৰিশ্ৰম কৰক। জাষ্ট গেট ইট। যদি আপুনি এনেকুৱা কৰা নাই, তেনেহ'লে জীৱনটো জীয়াই থকাৰ অৰ্থ কি? জীৱনটো ভয় কৰি জীয়াই থাকিবলৈ নহয়, না ভয় ভগৱানলৈ, না সমাজলৈ, না শিক্ষকলৈ। আমি এইটো কথাক লৈ ভয় কৰিব লাগে, যদি আমি আমাৰ সপোনবোৰ পূৰ কৰিব নোৱাৰোঁ, তেনেহ'লে দুনিয়াই আমাৰ ক্ষমতাক চিনিব নোৱাৰিব। জীৱনটো হৈছে এটা সুবৰ্ণ সুযোগ, নিজৰ সক্ষমতাক প্ৰমাণ কৰক। জাষ্ট প্ৰ'ভ ইট। এৱেক, এৰাইজ এণ্ড নট ষ্টপ টিল দ্য গ'ল ইজ ৰিচ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে এই ভিডিঅ'টোৰ বাবে এটা লাইক কৰিব। এটা লাইকে মই উৎসাহ পাম আগলৈ এনেকৈ নতুন নতুন ভিডিঅ' বনাই যাবলৈ। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাব, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে। আজিলৈ বাই বাই।